এতিয়া কেইদিনৰ মল কালি পৰহি 3 দিনৰ নেকি নে 2 দিনৰ 3 দিনৰ কেজি মান আছে ইয়াত এনে হেল্ল' এভৰিৱান নমস্কাৰ আজি আমি গৈ আছো বুকুৰা গাঁৱলৈ আমি তিনটাই গৈ আছো হাই 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 পট্টাকা মানে কুঁহিয়াৰৰ পৰা গুড় কেনেকৈ হয় বা কুঁহিয়াৰৰ পৰা গুড় কেনেকৈ বনায় তাকে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু আজি আমি যোৱাটো দেৰি হ'ল চ' নেক্সট ভিডিঅ'ত আমি দেখুৱাম কুঁহিয়াৰৰ পৰা কেনেকৈ গুড় বনায় হ'লেও আমি খাবৰ কাৰণে গুড় ল'ব গৈ আছোঁ তো আজি গুড়টোকে লৈ আহোঁ ভিডিঅ'ত আপোনালোকে স্কিপ নকৰি চাই থাকিব তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাই হাই আৰম্ভ কৰিম দলং বনি গ'ল জাষ্ট এতিয়া আমি কুঁহিয়াৰ বাৰীলৈ পাইছোঁহি গুড় ল'ব আহিছোঁ তো মই ভাবিছিলোঁ মানে কি গুড় কেনেকৈ বনায় কুঁহিয়াৰৰ পৰা গুড় কেনেকৈ বনায় তাকে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু মই অহাটো অকণমান দেৰি হ'ল গুড় হৈ গ'ল তাকে আমি গুড় লৈ যামগৈ কিন্তু নেক্সট ভিডিঅ'ত কুঁহিয়াৰৰ পৰা কেনেকৈ গুড় বনায় তাকে আপোনালোকক দেখুৱাম এই চাপৰিটো ধুনীয়াকৈ ঘৰ বনাই থোৱা আছে এই ঘৰটোৰ ভিতৰতে আছে মানে কি কয় গুড়বিলাক ষ্টক কৰি ৰাখি থোৱা আছে এয়া আমাৰ বাইদেউ আমি কুঁহিয়াৰ ৰস খাম বুলি কৈছিলোঁ তাকে থৈ দিছে ইয়াতে নেমু ৰস অকণমান চেপি দিব লাগিব চেপি দিছে নেমু ৰস চেপিলে মানে খাই বেছিকৈ খাব পৰা যায় আৰু মিঠা হয় এয়া হৈছে ফেন গুড় মানে গৰমে নাখালে ভাল নালাগে তো থৈ দিওঁ ইয়াতে আমি এতিয়া নাখাওঁ দিয়ক গুড়বিলাক একচুৱেলি ইয়াতে এনেকৈ ষ্টক কৰি ৰাখি থোৱা থাকে মানে দিনতে বিক্ৰী নকৰে এনেকৈ কাগজত পেকিং কৰি ষ্টকত থৈ দিয়ে শেষত যেতিয়া 10-12 কুইণ্টেল হ'ব তেতিয়া মুঠকৈ বিক্ৰী কৰি দিয়া হয় এতিয়া কেইদিনৰ মল কালি পৰহি 3 দিনৰ নেকি নে 2 দিনৰ 3 দিনৰ কেজি মান আছে ইয়াত এনে 1.5 কুইণ্টেল মান হ'ব 3 দিনৰ দে গুড়টো না মোনাটোৱে নানিলো আমি 3 ভাগ ল'লো আৰু এতিয়া যাওঁ আমি ইমানটা ভিডিঅ'ত আজিলৈ সমাপ্ত কৰিছোঁ আৰু দিয়ক অবানেতে এজন হাঁহি আছে চাওক অবানেতে কাটকম জল আছে বাৰু হ'ব দিয়ক